মানুহটো যিহে সৰু হৃদয়খন কিন্তু বিৰাট ডাঙৰ যেতিয়াই হৃদয়ত তাক ঠাই দিয়ে ধৰিব নোৱাৰি যিটোহে স্বভাৱ নকলেও নহয় আজি বোলে আমুকৰ ঘৰত চাহৰ জুতি কাইলে বোলে তামুকৰ ঘৰত জলপানৰ জুতি আজি বোলে অমুকলে যাওঁ আৰু কাইলৈ বোলে তমুকলৈ যাওঁ এই মানুহটোৰ লগত আৰু নোৱাৰি ঘৰৰ অৱস্থা দেখিছেনে নাই মানুহটো যিমান কণী ঘৰটো সিমান কণীয়ে এই মানুহটোৰ লগত সংসাৰ কৰি এই ঘৰটোত পচি মই মৰিব লাগিব কোনোবা এদিনা আজি গকুলবাসীৰ মনত কিন্তু আমাৰ সেই সৌভাগ্য বা কেতিয়া আহিব এই ফুটা চোতালখনত কেতিয়া আহিব মোৰ মানুহজনে বাপেকক মই এদিন কৈছিলো বোলে হৰি সৰু দেউতা মানুহজনীক বিয়া পতা আজি 18 বছৰ হ'ল কিন্তু আজিলৈকে তাই মোক এটা ল'ৰা পোৱালি নিদিলে তেতিয়া বাপেকে মোক ক'লে যে ল'ৰা পোৱালি নিদিলে কি হ'ল তোমাক মই যৌতুকত 3টা গৰু পোৱালি দিছিলো মানুহজনী ক'ত মৰি আছিলে ইমান দেৰি শান্তি নাই মোৰ বুইছে শান্তি নাই আপোনাৰ পৰা মোৰ শান্তি নাই গোটেই কেইডাল চুলি পকিলে ওৰা দিয়া মোৰে ভুল দিয়া মোৰে দুখ মই স্বীকাৰ কৰিছো কি স্বীকাৰ কৰিছো তেনেকুৱাকে নাহিবাছো মোক বুকুখনে কিবা ধাপ ধাপ কৰাব ওৰা মই আজিৰ পৰা কেতিয়াও এনেকুৱা অন্যায় নকৰো আৰু মই শপত খাই কৈছো শপতটো একদম তোমাৰ শপত খাই কৈছো বাদ দিয়ক আপোনাৰ শপত কিমান শপত খালে তাৰ হিচাপ নাই শপত খাওঁতে মোৰ আয়ুস কমিল শপত খাওঁতে তোমাৰ আয়ুসটো কমিলে তাৰপিছত আকৌ তুমি মোৰ শপত মানে তুমি মোৰ মিছা শপত খাওঁতে মোৰ আধা চুলে গ'ল বলা হেৰি ৰ'বচোন ৰ'ব কি হেৰি নন্দ ৰজাৰ ঘৰত বাৰু কেনেকুৱা বস্তু খাবলৈ দিব মানে ঢিলা টান সকলো দিব বৰ ডাঙৰ কথা এটা হ'ল বুজিছে কিয় টান বস্তু দিলে মই নোৱাৰিম খাব কিয় মোৰ মানে যোৱাকালিৰ পৰা গুৰি দাঁতটো বৰকৈ লৰি আছে তুমি চিন্তা নকৰিবা গুৰি দাঁত তোমাৰ লৰি
থাকিলে কি হ'ল মই সুবাই দিম নহয় তুমি কেৱল গিলি যাবা ঠিক আছে একো নকয় আহা এই যাওঁতে তো মানে খুশি হতা ঘৰত এবাৰ সোমাই যাব লাগিব দেই আহা ৰব এনেকৈ মনে মনে গ'লে নন্দ ৰজাৰ ঘৰলৈ গৈ ভাল নালাগিব নহয় নালাগেতো হেৰি গীত এটাকে ধৰক মই ধৰি দিম পিছে পিছে তুমি গাই যাবা হ'ব ধৰক অবলো হে ক'ত কাই নন্দ ৰজাৰ ঘৰলৈ কোহন কোহত যায় ধৰা মই ধৰিম এইবাৰ ধৰা সেইটো মাতেৰে নহ'ব কাউৰী পলাব ভালকে ধৰা হে ক'ত হে কাহাই নন্দ ৰজাৰ ঘৰলৈ মই যেতিয়া খঙত আছিলোঁ তেতিয়া যে আপুনি কল আৰু দৈ দুইটা লৈ কিবা এটা গাই আহিছিল সঁচা কথা কওঁ কিবা এটা ভাল লাগিছিল হয় নেকি সেইটোকে ধৰক লৈ আনিছো দৈ টেকেলি আৰু অলপ আৰু নাই লগা আৰু মোৰ শৰীৰত বেমাৰ নাই